মৰমপ্ৰিয়া ক্ৰিয়েশ্যনৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি প্ৰথমতে পাব লাগে ছাবস্ক্ৰাইব কৰক আৰু এই ঘণ্টা বটনটো টিপি দিব আৰু যদি ভিডিঅ'বিলাক ভাল লাগে তেতিয়াহ'লে লাইক কৰিব নাপাহৰিব দে। গৰম এই আজিকালি কিতাপগিলা ইমান টান হৈ গৈছে। আমাৰ দিনৰ কিতাপগিলা কি মজা আছিল, কি শুৱলা কবিতা। আমাৰ চলি যাবা হ'লে পাইছো স্কুলত। এৰা এৰা নাই মাত চাত নুশুনে, মই নিজে যাব লাগে। ৰবা গেছো ৰ ক'তে বাপরে বাপ কেনকে যাতা বাড়ি মসি এরা আকে হাগা আতা বাড়ি মসিনো কে আতা না পেরিম কে আতা না পেরিম রাতিপুৱাৰ পৰা ভাত খাবা লাগি ভাত ববা পাৰা নাই, ভাত দিবা পাৰা নাই, চলি স্কুলত যাব লাগে, মোৰ পেনটো চিলাই ফাটছি হেতু চিলাব লাগে না। ৰাতিপুৱাৰ পৰা কিমান কাম কৰছো, ঘৰ খাৰা ঘৰ মোচা এ থোৱা তোমাৰ কাম থোৱা হ'ব বহুত হৈছে, মই দেখা পাইছো। হ'ব ৰব আপা উলি চলি স্কুলত যাব লাগে, হেৰি মই উলাই দিছো, জলদি কৰা। মই যা আছো ড্ৰেছ পিন্ধিছো হৈছি দে যা গাপা দছি জলদি কৰা। এই কিতাপখন আকৌ চলি দিবা লাগিব নহয়। যাও যাবা ইচ্ছাই নাই, দুইটা মোবাইলতে গেম খেলি থাকো নেকি, কিবা এটা বাহানা বনাব লাগিব। এই স্কুল যা যো লো দুইটা পেটটো কেমা হৈছে, মই হাগি আহিছো। চলি বংশৰ সন্মান শেষ কৰি পেলা, স্কুলত নাযাওঁ, বাহানা বিচাৰি ফুৰে কেৱল। ঐ চলি আগা হলে নাই নাই কাৰণ এৰা ক'ত গেলা? এই চলিটো হাগা হোৱা নাই, বাহানা বনাই ফুৰে কেৱল, হিচাপে নাই। মই যাই আছো ৰবা। এৰা আজ ও কি হৈছে এই 100 কি কৰি দি আছো মই। এই চলি এই বেলা ওলাই ওলাই আহি চলি আগা খেলি বেলা ঠিকে এক মিনিট হলে তোর স্কুলে ঘৰ খাৰা খাৰা আকে হাগা লাগে দেখ এনেকে নহয়, এক তাপলে নিচলে নিচলে গো মাজি তো সোনা তো আমলে নি সেকেন্ড দি জব হা ইয়াহি নাই তুজা মাষ্টৰ তো সদা সদা মোক মুখস্থ লয় একদম ইচ্ছা নহয় গিছ তামোল মৰা খাই মুখে চুখে পিক চিক মাৰে। এ ভাগিছে খাইলো ভাগিছে খাইছে, মই এটা বস্তু খাইছো তোক লাগব নেকি? কি দাদাছো এইগিলা নাখাম মই যে কোমৰ পৰা খাব ভাল নহয়। তই মোক শিক্ষা দিছে হলো নাখাম ৰা অলপ মিক্স কৰি লও চলো পৰা খাব আছে তই নাখাম মই নাখাও। এই হে লও নাখাম মই লও পানিছো লও ওকে দিলেছে খা কই দে চাও কই দিম বাছা মই দে 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 জজ কৰি নকবি ধৰছো। ও বাবা তই এখন মোবাইল থৈ আহিছা স্কুল না যা নে পাবিনি খবা লাগব গাড়ী হাতে থৈ আহ সাইকেল লৈ যাবি দে যা দিছে Tadi kita siap. Kita boleh bawa. Ini kita baca. Ay. Far. Kau far. Jangan kemana. Jangan. গছ গছনিৰ কথা আমাৰ চাৰিওফালে কত গছ গছনি নাই। আচ্ছা এই গছ গছনিবোৰ বেলেগ বেলেগ ধৰণৰ। ঠিক আছে মাটি যা সুন্দর করে মাটি যাস চলো কামন কুসা কিছুমান মাটি যা কিছুমান ডাঙৰ আৰু কিছুমান সৰু, কিছুমান মাটি আৰু কিছুমান গছ গছনি হয়। ঐ কোনা মাটি যাও মাটি যা এই গছ গছনিবোৰে হৈছে উদ্ভিদ। আমাৰ গাৰ 10টা আৰু শকত বহুত ওপৰলৈকে ই থিয় হৈ ৰয়। Dude. আন হাতে লাও গছৰ Sarona. Kau jangan masih. একটা masih. Hati. Hah? Di hati. Buat mat korobat. Mat. Aku mat.
Ako pa ko na pa. চাহটো নাছিলো কথা পাতি ল'ব পাৰিম নেকি হা কি কৈছা মোৰ ফোন কৈ এই ফোন কেন হৈছে কোনা হৈছে তই আহিছে কালি গান মিটিং আছে সবাই কিন্তু মানে মাতি লবি কিন্তু আৰু জনা নাই এটা প্লেলিস্টে গব আমি কিন্তু সবাইকে মাতি লবি তাই যে ছুটি আজি যা ঘৰে যা মনে যাবি কিন্তু মনে যাবি মনে হাজার করবি আকৌ আছে আপন মজা কালে কিছু কাজে কিছু বাড়ি আছে মাতি লবি জোন আছে এটা যা ঘৰত যা মনে যা আপনি ক'ত যায় মই মিটিং আছে মই মিটিং যাবা ওলছো মিটিং যাবা এই ঘৰত থাকা কথা মিটিং যাবা নাকি আপনি ঘৰত থাকক গৰুগিটা চাব পাৰা তুমি চাবা বহুত কাম আছে ঘৰতে মোৰ এতিয়া কিবা কিবি থবা কাপোৰ চাব এই কিউ যাবা লাগে তুমি যাবলে কি কৰবা আপনি মোক সদায় নে কৰে ক'তো যাবা নেদে বলা মোবাইলটো দেখ আপনি যদি যায় ভগৱান সবাই লেবেলটো তাতে তিদি মহাই মো দিবা লাগব দেখ মোবাইলটো হাতত মই লম লৱা আৰু শ্ৰীকৃষ্ণই বলে বুজি নাপালা মই কি দিম মই আৰু মই কি ইয়া ও বকে এ হ'বলা বহুত বকি আছে লাগাতে কৰে ইতলে কি দেখা ফাৰা কৈছে নহয় কাইলে মিটিং আছে বুলি তে আপনি যাইনে মই যাবা মই যাব নোৱাৰো মোৰ অফিচৰ কামত যাব লাগিব এই কোনে আহিলে মোক ভালে হ'ব দি মই বটা হাজি গাছি যা এনে মই হ্যান্ডসাম তো অলপ আজি মিটিং কান পাতলো চলিগিলা পঢ়াত বেয়া আছে দেই চলিগিলা বহুত বেয়া আছে হেঁকা হলে চলিগিলা ডাক্তৰ ইঞ্জিনিয়াৰিং কেনেকৈ বলবো আমি সেই দিনতে 90% পাৰ্চেণ্ট লৈছিলোঁ গম পাওঁ নে আজি আমি সেইকাৰণে মাষ্টৰ হ'ব পাৰিছোঁ আৰু মোৰ নিচিনা মাষ্টৰ এলেকাত নাই গম পাইছে না নাই ৰ'বক আপোনাৰ নাম বিমলা আছিল নে তোমাৰ নাম বিমলা আছিল নে সিদিনাখন এটা মোবাইল লৈছি নহয় আপোনাৰ ভাইটি গম পাওঁ নে নাপাওঁ গম নাপাওঁ হয় নেকি মাৰে যদি আপুনি কি করতে হয় ঘৰত নাই মায়ে তাৰ ইয়াত নাথাকে নহয় বাহিৰতে থাকে হয় নেকি আৰু মোবাইল এনে বো পঢ়া-শুনাত মনোযোগ দিবে দিব তুমি কোৱাচোন তোমাৰ ল'ৰা যে বেয়া হৈছে পঢ়াত কিহৰ কাৰণে হৈছে স্যার এতিয়া মই মোৰ আপাস কথা কি কম কি কম আপে কয় কবা লাগবো গুৰুত্ব নেদে ছাৰ এই ঠিকে কৈছি শুনো মোক কতকে এই এওঁৰা কক এওঁ এটা নামত মোৰ পত্নী কিন্তু কামত একো নাই চব শেষ কৰি দিছে এটা চলি জন্ম এটা কাজিয়া কৰিব দিয়া নাই মই শুনছা নাই মই কাজিয়া কৰা নাই মোৰ চলি জন্ম লাগিছে মোৰ কবা লাগে একো নাই তাতে যেনকে মৰে মৰক চলি মোৰ এগলা এই প্ৰত্যেকটো বাহানা আপোনালোকৰ ভুল হৈছে নহয় কি ভাল ফুলিছে আপোনাৰ চলি আপোনাৰ চলি হয় চাবা লাগবো আপোনালোকে এনে কাজিয়া কৰি দেখলি ঘৰত চলি ক'ত পঢ়াত ভাল হ'ব নহয় ছাৰ মই ৰাতিপুৱা উঠাৰ পৰা বাচন ধোৱা ঘৰ সাৰা ভাত বনোৱা কাম কৰো সেইটো চলি বৰ কামটো কৰি উলটিছে তুমি বৰ কামটো কৰি উলটিছে দেখা পাইছি যা দেখা পাইছি কৰে মই তে স্কুল বাৰান্দায় খুচি পাও নাই মই নাচটো দেখছো সেইটো কথাটো হয় আপুনি জানা শুনো আছিল মই জানো না সেইকাৰণে কৈছো চলি মাকৰ লগত থাকে মই দিনত কাম কৰিব যা চলি মাকৰ লগত থাকে সেইখিনি টাইম যদি চলি ঠিক নকৰে এতিয়া কি কৰিব চলি স্কুলত আহে টাইমত যাই কবাত সোমাব যা লেট্ৰিন সোমাব যা আৰু ভাষাৰিত তলত হাকাল কবে লাগবো চলি তিতাৰে চলি ভাল হ'ব আপুনি কওকচোন আপুনি কওকচোন তুমি কোৱাচোন চলিকে বেয়া আছে সেইটো আৰু কি কম চলি ৰানবো মই হয় নেকি তোৰ একো গুৰুত্ব বলা বস্তুৱে নাই বাপেক তোকে নাহিল কাজা মিটিং এই ফোনটো থাকিবে এখন সাস্তার মাত থাকে তুমি হয় নেকি অ আপনি চাবা লাগবো চলি ও মই চলিকে সামনে মই দেহাটোকে চাম হয় নেকি দেহাটোৰ মনেদি চলি নষ্ট হ'ব ধ্বংস হ'ব চলি আমি হ্যান্ডসাম হবা লাগে আৰু কি টিকটক কৰি থাকে এই টিকটক বাদ দিয়া চলি পঢ়াৰ মন দেখ তেতিয়া চলি ভাল হ'ব আপোনালোকে যদি টিকটক কৰি থাকে চলি বাকে ঘৰত পঢ়িয়ে থাকে কি থাকে আপোনালোকে কি কৰিব চলি ৰিজাল্ট বেয়া কৰিব মেট্ৰিক ৰিজাল্ট বেয়া কৰিব চলি আপোনালোকৰ কাৰণে চলি গলে বেয়া হয় টিকটক কৰি থাকিলে নহ'ব চলি পঢ়াত মন দিব লাগব নকতে ইগলা দেখা নাই ইমান হ্যান্ডসাম আৰু আমি হবা লাগে এখন এই কি হ্যান্ডসাম নহয় আপনি চলি বিউটিফুল লাগে কি বলে বিউটিফুল লাগে হয় নেকি আপোনাৰ ওচৰলৈ আহিছো আপুনি কওকচোন এতিয়া আপোনালোকৰ স্কুলত চলিয়ে নাই হয় ছাত্ৰীয়ে যে পাঁচটা চলি তাকো গোটেই মহা একেবাৰে গোটেই শ্ৰেণীকেইটা লগ গেলে আৰু খিচিৰি বনছি তাকেইতো চাবা লাগে আপুনি একবাৰ দুই নাই চৰকাৰৰ পৰা আমি পাৱা নাই নহয় স্কুলৰ বস্তু আকৌ গতিকে আমি তাতে পঢ়িব লাগব আমিতো সেই গাছৰ পাতত বহা মানুহ গাছৰ পাতত পঢ়িব এইটো আপুনি যাবা লাগে ৰাস্তা ঘৰে ঘৰে ভিজি নাই মই যাম বুলি ভাবি আছিলো মাজতে মোৰ অলপ হৈ আছে যাব আপুনি আমাৰ তাতে যাম তাকেইতো মই মুখু কাৰণে যাব পৰা নাই কি নকৰে দে একো নাই আপোনালোকৰ পঢ়াত মন দিব লাগব আপুনি কওকচোন এতিয়া আপনি যাব আৰু আমাৰ ঘৰে চৰে আমি যাম নাচ নাচ মোৰ নখপালিছ কেইটা হে গৈছে লিপষ্টিক এটা আনিব লগা হয় নেকি? মই যাব পাৰিম নে
দে যাক 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 আপনি যাক আপনার ব্যস্ততা এ স্যার এ মোৰো হেৰি কৰিব গৰুক দানা দিবা টাইম হৈছে মই যাই থাকো ইস পেপার থাকা গীতা কথা আছে নামানি না পড়াশোনাত মন দিব লাগব চলি কি জানা পারাবো নহলে আপনি গুৰুত্ব দেবে স্যার হাজিয়া যায় তুমিও কবা ভাইটি হয় নাকি কবা ঘৰত জানা পড়াশোনাত পারাবো তাকেইতো আপোনালোকৰ গুৰুত্ব দিব দিম গুৰুত্ব দিম চেষ্টা কৰিম অ' যিটো আমি এতিয়া টিউচন দিবা পইচা পাতি নাই যাব ঘৰে যাম এই যে হেড কৰো নেকি মিটিং খান ঠিক আছে হ'ব দিয়া মই যাম ঘৰত বলো যাই থাকো বলো মিটিং হেড কৰিলো এই আর কানটো তালাতে মারবি বলো মই যাও কি উলিলি মাই হা আপনার ৰব লাজ নাপায় এটা চলিৰ মাক আপনি এটা চলিৰ বাপে লাজ নাপায় আপোনালোকৰ দৰে মানুহগিলাখনৰ কাৰণে আজি দেখান বেয়া হৈছে গম পাইছি না চলি পৰি পঢ়িব শুনবা নৰা হৈ গৈছে এ ৰব আপোনাৰ স্বভাৱ গম পাইছো দে কিমান ভাল স্বভাৱ হৈছে আপুনি মোকো চিনি পোৱা নাই নেকি ৰবক নাচব ৰব এটা কথা কওঁ শুনো মাষ্টৰক দুখ দিলি নহয় আপোনালোকৰ কাৰণে চলি পৰি বেয়া হৈছে